খুব গৰম পৰিছিল। এজন বাটৰুৱাই ভাগৰুৱা হৈ এজোপাৰ গছৰ তলত জিৰণি লৈ আছিল। তেতিয়াই সন্মুখত থকা ঘৰটোৰ ওপৰৰ মহলাৰ পৰা এজন মানুহে খিৰিকীৰে জুমি চালে আৰু ইংগিতেৰে সুধিলে, পানী খাব নেকি? পথচাৰীজনে আনন্দেৰে ক'লে, হয় খাম। তেওঁ ভাবিলে, মানুহজন কিমান দয়ালু, এজন অচিনাকি ব্যক্তিকো সহায় কৰিব বিচাৰিছে। তেনেকৈয়ে প্ৰায় 10 মিনিটমান পাৰ হৈ গ'ল, কিন্তু পানী খাব নেকি বুলি সোধা মানুহজন তললৈ নামি নাহিল। তেতিয়াই পথচাৰীজনৰ মনোভাৱ সলনি হ'ল। তেওঁ ভাবিলে, কিমান বেয়া মানুহ এওঁ, পানী খুৱাব নোৱাৰিলে কিয় মিছাকৈ সুধিছিল? ইমান দেৰি মই ঘৰেই পালোগৈহেঁতেন। তেনেতে ঘৰটোৰ দুৱাৰখন খোল খালে আৰু মানুহজনে হাতত গিলাচ এটা লৈ ওলাই আহি তেওঁক ক'লে, দাদা ক্ষমা কৰিব, গৰম বৰ বেছি পৰিছে, সেইবাবে ভাবিলোঁ আপোনাক সুদা পানী খুওৱাতকৈ নেমু চৰ্বত অলপ বনাই আনো, সেইকাৰণে অলপ দেৰি হ'ল, বেয়া নাপাব। এতিয়া পথচাৰীজনৰ আকৌ মন সলনি হ'ল। তেওঁ ভাবিলে, মানুহজন কিমান মহান, এওঁ অচিনাকি মানুহ এজনৰ বাবে ইমান কষ্ট কৰিলে। সেই ভাবি যেতিয়াই তেওঁ চৰ্বত গিলাচ মুখত দিলে, তেওঁৰ পুনৰ খং উঠি গ'ল। চৰ্বতত দেখোন চেনি অলপো নাই। তেওঁ ভাবিলে, মানুহজন ইমান মূৰ্খনে, চেনি নাই যদি চৰ্বত বনোৱাৰ কি প্ৰয়োজন আছিল? তাতোতকৈ সুদা পানী দিয়া হ'লেই ভাল আছিল। ঠিক সেই সময়তেই মানুহজনে পকেটৰ পৰা এটা চেনিৰ টোপোলা উলিয়াই ক'লে, দাদা মই আপোনাৰ বাবে চেনিৰ টোপোলা বেলেগকৈ লৈ আহিছিলোঁ। আপুনি বা চেনি খায় নে নাখায় মইতো নাজানো, সেয়েহে আপুনি যিমান লাগে জোখমতে মিলাই লওক। এতিয়া মোৰ কথাটো হ'ল, আমিও আমাৰ জীৱনত প্ৰায়ে এনে ভুল কৰোঁ। আমি কাৰোবাৰ বিষয়ে খুব সোনকালে ধাৰণা লৈ লওঁ বা মানুহক বিচাৰ কৰিবলৈ লওঁ। কোনোবাই যদি কিবা এটা কাম কৰিবলৈ অলপ দেৰি কৰিছে বা তেওঁৰ ব্যৱহাৰ আপুনি ভবাৰ দৰে হোৱা নাই, তাৰ অৰ্থ এইটো নহয় যে তেওঁ বেয়া। মনত ৰাখিব, আমি চকুৰে দেখা বা কাণেৰে শুনা সকলো কথাই সম্পূৰ্ণ সত্য নহ'বও পাৰে। সেইবাবে কাৰোবাৰ ওপৰত কিবা এটা ধাৰণা কৰাৰ আগতেই বা কাৰোবাৰ বিচাৰ কৰাৰ আগতেই তেওঁ নিজৰ পৰিস্থিতি ব্যাখ্যা কৰাৰ বাবে এটা সুযোগ দিয়াটো উচিত।